सर मैंने कैमरा लो जाना सकिन नव्हता अरू क्यामेरामा युज हुन्छ अरू क्यामेरा चलाउनु यो तपाईले सँगै लानुस् न कुन सबै आपेल यहाँ सुन्तला छ पाइनएप्पल छ उ अम्बक छ ए गुड मर्निङ फ्रम গেংটক আৰু এইপিনে গৰম গৰম গাখীৰৰ সৈতে ৰাতিপুৱাৰ আমাৰ আৰম্ভণি কৰিলোঁ ৰাতিপুৱাৰ যাত্ৰা আৰম্ভণি কৰিলোঁ এইটো গৰম গৰম গাখীৰেৰে এক গ্লাছ গাখীৰ খালে পেট পুৰা ক্লিয়াৰ হৈ যাব আৰু এতিয়া অলপমান পিছত টাইম হৈ গ'ল 9টা গুড মৰ্নিং ফ্ৰম গেংটক আৰু একবাৰ হাই হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল এটা ধুনীয়া বস্তু দেখা আছোঁ 1 মিনিট এইটো গাখীৰটো শেষ কৰি লওঁ বুজিছেনে এইফালে আমাৰ পাছ আহি গ'ল এজন মানুহ লৈছে 1200 টকাকৈ আৰু এই পাছটো আমাৰ 0 গুৰুডুম্বাৰ লেক এইফালে আৰু 3 দিনৰ কাৰণে মানে 11 তাৰিখলৈকেহে আছে পাছটো 11 তাৰিখৰ পিছত আকৌ আমি এক্সট্ৰা ফাইন দিব লাগিব সেইকাৰণে আমি আজি গৈ 11 তাৰিখলৈকে ঘূৰি আহিবই লাগিব আৰু লগতে নথুলা পাছ যদি যাব হয় বেলেগকৈ এক্সট্ৰা পাছ বনাব লাগিব সেইটো ৰোডটো বেলেগ মানে সেইকাৰণে আজি আমি ক'লৈকে যাব পাৰোঁ চাওঁ কি হ'ল হা ৰুণ্ডা কিছে কিছে গুৰুংদা বাথৰুমত সোমাই গ'ল সোমাই কিনে দৰ্জাটো লক লাগি গ'ল ৰ'ব আপুনি ৰ'ব আপুনি এৰি দিয়ক আপুনি গুৰুংদা লেট্ৰিনত ফচি গ'ল ফটাফট ইয়াৰ পৰা ৰেডি হৈ কিনে যাব লাগিব এইপিনি পেকিং চেকিঙো কৰিব আছে অকণমান থাকিব এতিয়া আমি হোটেল মানুহক মাতি লৈ আছোঁ তলৰ পৰা নহ'লে কল কৰাচোন এইটো চুইচটো টিপি দিয়া না কলিং কৰ এইটো যাব নালাগে এই টিপি দিয়া আহি যাব গুৰুন্দা লেটিং এইটো ফচি গ'ল লেটিঙত দৰ্জা লগ লাগি গ'ল আৰু আপোনালোকে এটা বস্তু দেখা কি ধুনীয়া পাহাৰ আৰু কাঞ্চনজংঘাটো দেখা পায় ইয়াৰ পৰা এইটো চাওক দেখিছে কাঞ্চনজংঘা পাহাৰ আৰু আমাৰ বাইক থোৱা আছে ইয়াতে এইটো আমাৰ বাইক ইয়াতে থোৱা আছে পাৰ্কিং এতিয়া আমি ধুনীয়াকৈ ফটাফট ওলাই যাওঁ এইফালে MG মাৰ্টটো निकला घुमा हे खुल जा सिमसी ऑक्सीजन नहीं मिल रहा था कौन अपने लेटर फंसी गई हम तुम और कोई बात नहीं की भीतर ना कले फंसीছিলে পেকিং ডান এইফালে ডান ফটাফট এতিয়া ৰেডি হৈ গ'লোঁ পূৰা এইটো লগাই লৈছোঁ আজি কাৰণ এতিয়া আমি য'ত যাম ছুইজাৰলেণ্ড মানে সেইবোৰ ঠাইত গ'লে ছুইজাৰলেণ্ড যাব নালাগে এনেকুৱা ধুনীয়া ধুনীয়া ঠাইত যাম মোৰ গোটেইখিনি পেকিং হৈ গৈছিলে গুৰুংদা এই দুটা পাহৰি গ'ল গুৰুংদা আছে তলত পেলাই দিওঁ পেলাও ভয় লাগিছে মোবাইলটো বোলে পৰি যাব বোলে পেলাও এই যা এই পড়িল গাড়িত কেলা এইটো পেলাব খুঁজোতে বোলে মোবাইলটো পৰা গ'ল বোলে যা তো এইটো জাগাত পড়ছে ওলাই আছে চবে মই আৰু আইবে ওলাই পেলাই আহিলোঁ ওচৰতে মাৰ্কেটত গৈ আছোঁ হোটেলত পেকিং আমাৰ বাইকত বেগ চেগ বান্ধা হৈ গ'ল গুৰুংদাহঁতে এতিয়া ৰেডি হৈ আছে আমি পটকৈ মই এটা বস্তু কিনি লৈ আহিব লাগে এনেকুৱা মাফলাৰ টাইপ কিবা ভাল চাই লৈ আহিব লাগিব কাৰণ যোৱাকালি গধূলি আহোঁতে বহুত ঠাণ্ডা লাগিছিল মানে গলত মাহঁতে কৈছিলে মোক মাফলাৰ লৈ আহিব কাৰণে মই লৈ নাহিলোঁ ভুল হ'ল এতিয়া বঢ়িয়াই কিবা এটা অলপ গৰম টাইপ কিবা নাকটো ছেভ কৰিব পৰাকৈ লওঁ এইটো মেইন গেংটকৰ মাৰ্কেট MG মাৰ্ট বুলি কোৱা হয় আৰু আপুনি দেখা পাইছে আমাৰ জেকেট চেকেট গোটেই লেপটা হৈছে কাৰণ যোৱাকালি আমি গধূলি বহুত বেছি অফ ৰোডিং পাইছিলোঁ এইটো মেইন মাৰ্কেট একদম আণ্ডাৰগ্ৰাউণ্ড মাৰ্কেটত আহিছোঁ আমি এতিয়া মই অলপ এনেকুৱা এটা বিচাৰি আছিলোঁ মানে আইবে যেনেকৈ পিন্ধি আছে কিন্তু এইটো নাই এইটো বেছি ইয়াতে অলপমান ভাল কোৱালিটিৰ আছে মানে এইটো অলপ মোটা টাইপ আছে এইটো বেয়া লগা নাই টাইট कर सकते हैं इसको टाइट कर सकते हैं घूम कर आगे कि जाना है अभी जाएंगे দুটাৰ কনফিউজ হৈ আছোঁ কোনটো বেছি লওঁ এইটো হ্যাঁ आप लोग असम से এইটো ভাল লাগছে ন এইটো লওঁ দিয়া ये ले लिया हाँ এইখন লোৱাৰ পিছত অলপ মাৰ্কেটটো ঘূৰিলোঁ অলপমান কিবা কিবি চাই আছোঁ ইয়াতে কেনেকুৱা আৰু আমি এতিয়া যাব ওলাইছোঁ কিন্তু যোৱাৰ আগত এটা প্ৰব্লেম হৈ গ'ল আমি আনিছিলোঁ 4খন বাইক আৰু মানুহ আহিছিলোঁ 5জন আৰু মই আপোনালোকক লাষ্ট বাৰত কৈছিলোঁ যে গুৰুডুম্বাৰ ফালে যাব হ'লে নিজৰ নামত বাইক থাকিব লাগিব এতিয়া আমাৰ মানে বেদান্ত ভাই বাইকখন আছে দেউতাৰ নামত সেইকাৰণে বেদান্ত ভাই আমি যোনখন হোটেলত আছিলোঁ ইয়াতে আছিলোঁ আমি এইখন হোটেলৰ তলতে বাইকখন থৈ যাব মোৰ লগত আহি বহিব
আৰু সমীৰণ আৰু বেদন্ত ভাই এখন বাইকত আৰু গুৰুং দা এখন বাইকত এনেকৈ আমি গোটেইখিনি মেনেজ কৰি কিনে ইয়াৰ পৰা ওলাই দিওঁ আমি কিবা কিবি যোগাৰ কৰিব পাৰিলোঁ কিন্তু এতিয়া বহুত ষ্ট্ৰিক হৈ গৈছে সেইকাৰণে এতিয়া মানে আমি বেছি মাথা মাৰা নাই যিটো নিয়ম সেইটো নিয়মে আমি মানি হ'লে ভালকৈ গৈ আছোঁ বিশ্বকৰ্মা বাবাৰ নাম লৈ আপোনালোকৰ মৰম ভাল পোৱা আশীৰ্বাদ লৈ আজি যাত্ৰা আমি আৰম্ভ কৰিলোঁ 110-20 কিলোমিটাৰমান আছে চাগে লাচাঙলৈকে আমি যাম কিন্তু এই 120-30 কিলোমিটাৰ যাওঁতে আমাৰ আজি ফাটি যাব কাৰণ এনেকুৱা ৰাস্তা পাম এনেকুৱা এতিয়া যেনেকৈ এইখিনি নুমাব পৰা নাই সেনেকুৱা ৰাস্তা পাম গোটেই বহি যোৱা অলপ কষ্ট হ'ব আজি কাৰণ তাতে ডাবুল বহি যাব লাগিব লোকেশ্যন লগাইছা ন বঢ়িয়া আমাৰ ওলাওঁতে আজি বহুত বেছি দেৰি হৈ গ'ল মানে ৰাতিপুৱা সেই বিস্কুট আৰু গাখীৰ খোৱা এগিলাচ এতিয়ালৈকে একো খোৱা নাই ওপৰত যাব লাগে লাচেন নেকি লাচুংটো বেলেগ লাচুং 124 আমি লাচেন যাম ন লাচেন 120 কিলোমিটাৰৰ পৰা ধুনীয়া দেখোন লোকেশ্যনটো ৱাটাৰফলছ হয় বাকথাং ৱাটাৰফলছ প্ৰেছাৰ উঠা বুলি কৈছে গুৰুংদাৰ অকণমান প্ৰব্লেম হৈ গ'ল প্ৰেছাৰ উঠিছে সিহঁতে জামত ফচি আছে আমি অকণমান আহি গ'লোঁ তাহাঁতে এতিয়া খাবৰ কাৰণে ৰখিছে আমি যেতিয়া এতিয়া ঘূৰি যাওঁ আমি আকৌ বেয়াকৈ জামত ফচি যাম সেইকাৰণে আমি অকণমান আগত গৈ কিনে ক'ৰবাত ৰখিব লাগিব মানে গুৰুংদা আজি বাইক চলাব নোৱাৰিব চাগে বাই এই ভাল লাগিছে ন একো নাই ন চকলেট নালাগে দি যাব পাৰিলোঁ খাই গা বুজিবি নি এই বস্তুটো আল্টিমেট লাগিছে নেক্সট লেভেল দিছ ইজ নেক্সট লেভেল চাওক পাহাৰত মই ধানৰ খেতি প্ৰথমবাৰ দেখিছোঁ পাহাৰত নৰ্মেলি আমাৰ চাহ বাগান চাহ খেতি হয় কিন্তু ইয়াতে ধান খেতি দেখা পাই বিৰাট ভাল লাগিছে চাওক কেনেকুৱা ষ্টাইলত কি মজাকৈ হেৰি কৰিছে দেই না আৰু মানে আমি কিবা এটা খাই লওঁ বহুত টাইম আমি চাই আহি আছোঁ পোৱাই নাছিলোঁ মানে একো ৰেষ্টুৰেণ্ট এই নহ'ব নেকি ইয়াতে হৈছে আমি বঢ়িয়াকৈ দবাই কিনে খানা খাওঁ দাই খানা বা के हुन्छ অনলি মেগী छ ए वहाँ के पाइन्छ राइसहरू खाना সুধি আছোঁ এবাৰ নহ'লে ইয়াতে খাই দিম মেগী ৰাগতুং বুলি ঠাই এখন আহি পাইছোঁ আৰু ইয়াৰ পৰা 85 কিলোমিটাৰমান আছে আমাৰ লোকেশ্যন ফাইনেল ডেষ্টিনেশ্যন আৰু গুৰুংদাহঁতে আহি পোৱা নাই সুদিনহঁতে আহি আছে আৰু ইয়াতে কিবা আমি ভাত চাত খাম বুলি ভাবিছিলোঁ কিন্তু ভাত ইয়াতে নাই বৰ্তমান অনলি মেগী আছে মেগী আৰু আমলেট অৰ্ডাৰ দিছোঁ হাই হাউ আৰ ইউ कुछ खाएगा लो खाओ बेटा खाओ বা পুৰা খাইছে ক্ৰীম বিস্কুট মেগী আহি গ'ল আমাৰ গৰম মেগী আৰু এনেকুৱা ঠাইত মেগীৰ বাহিৰে আৰু বেলেগ চাগে বেছি খাই একো ভাল নালাগিব বেছি ভাল লাগিল তাইকৰ নাম কি थियो राजीव राई कल গুৰুংদা আহি পালে ক'ত গৈছিলে আপুনি জিৰ'ত গৈছে জিৰ' বিচাৰি গৈছে আপুনি ওৱানত আহিব লাগে জিৰ'ত কিয় গৈছে হয় নেকি সেইকাৰণে 2 ঘণ্টা আমি ৰখি আছোঁ থেংক ইউ দাই থেংক ইউ দাদা এইটো লৈ কিনে আমি ফটো উঠিলোঁ আপোনালোকে ইনষ্টাগ্ৰামত চাব পাৰিব ৰ'দ দি আছিল ঘপকৈ কি ঠাণ্ডা পৰি গ'ল গা কঁপি গৈছে এইটো মই গলত লগাই লওঁ ধাপকৈ ঠাণ্ডা হৈ গ'ল এইটো গলত লগাই লওঁ দেই भाई आयो बाय बाय टाटा See you. सैंडल पहननु बाटा सायनारा विकास भाइ पाम ना पाम जय माँ काली आयो गोरखाली जय आयो होम पामे पाम পুৰাটো কিয় মাৰা পাম আপুনি গোৰ্খা পাৱাৰ আছে আৰু অসমৰ শক্তি আছে জয় অসম বুলি কওক পুৰা পাৱাৰ আহি যাব টেংৰা সিংহ বুঢ়া সিংহৰ পাৰ্থক্য থাকে কিন্তু আপোনাৰ পুৰা তলত যি গৰু মহে মহক খাই সিহঁতে মাৰে জানানে কিবা কৈছে মই একো বুজি পোৱা নাই এনে কৈ আছোঁ আৰু ক'ত লগাইছে ওপৰত লগাই দিলে তুমি এবাৰ আপছত ল'বা মোকো দিবা শ্বটকেইটা এ ৰাম দে তেৰিকা ধেত 4টাই বাজে ইয়ে ৰাম আমি 2 ঘণ্টা ৰখি দিলোঁ ইয়াতে ধেত তেৰি ফটাফট যাব লাগিব এতিয়া ক'তো ৰখা ৰখি নকৰোঁ
অঁ ইহঁতে মোক টাটা গুড নাইট বোলে আমি এই ওপৰত টিল্লাৰ পৰা আহিলোঁ পাহাৰত এতিয়া আমি ডাউন নামি আছোঁ আৰু এইফালে এটা নদী টাইপ দেখা পাইছোঁ কি ধুনীয়া গ্ৰীণ হৈ আছে পানী পুৰা টায়াৰ ফাটা আছিলে এইমাত্ৰ চমু এখন গৈছে আমাৰ আগেদি তাৰ আগৰ চকা পুৰা ফাটি আছিলে ৰুক যাওঁ বাপৰে বাপ কি খাটাৰ ৰাস্তাৰে তাতে ডাবলিং আহিছোঁ আৰু এনেকুৱা ৰাস্তাত বহুত টাইম হ'ল এনেকুৱা ৰাস্তা পাই আছোঁ চাওক এনেকুৱা ৰাস্তা মা গো কিবা খাওঁ দিয়াতে ন ফ্ৰুটছে খাওঁ অলপ সিহঁতকো ৰখাই দিয়া ফ্ৰুটছ এক প্লেট খাওঁ এটা ব্ৰেক লৈ লওঁ এইটো ব্ৰেকটো হ'ল ফ্ৰুটছ ব্ৰেক ফল মূল খাই জীৱন যাপন কৰিব লাগে মাছ মাংস খোৱাতকৈ फ्रूट्स होगा ना प्लेट दीजिए एक प्लेट सलाद हाँ फ्रूट सलाद कौन सा लेना मिक्स ले लीजिए कौन सा लेना है हो ग्रीन एप्पल ऑर्डर देना बाइक में घूमने से मजा आता है ना और छोई नहीं था के एप्पल मात्र सरो यो एप्पल छ ए यो एप्पल छ ए यो पनि एप्पल है ला सब एप्पल है यो सुन्तला छ पाइनएप्पल छ उ अम्बक छ ए के छ यो ए त्यस्तो पो रहेछ काँक्रा पनि छ खिरा यो खायो भने সিহঁতে খাব চাগে ন সিহঁতৰ কাৰণে লৈ লওঁ এই মিঠো छ एकदम बढिया কি অমিথাং আহি পালোঁ আমি আৰু ইয়াৰ পৰা 60 কিলোমিটাৰ আছে টু লাচেন আমি লাচেনলৈকে যে আমাৰ যাম আৰু ইয়াতে আমি ধুনীয়াকৈ ফল মূলৰ এটা ধুনীয়া দোকান পালোঁ এইটো ফল মূল আমাৰ চালাড বনাই দি আছে আৰু লগতে আনাৰস এইটো খাম চালাড বনাইছে ধুনীয়াকৈ আৰু এনেকুৱা এটা পৰিৱেশত বহি এনেকৈ ধুনীয়াকৈ ফল মূল খোৱাৰ এটা মজাই বেলেগ পুৰা ফল মূলৰ চালাড বনাই লৈছোঁ এতিয়া এক প্লেট কাঢ়িলে আৰু মানে পুৰা পাৱাৰ লৈ যাম ফল মূল খাওঁতে খাওঁতে আন্ধাৰ হৈ গ'ল আৰু মোৰ ৰাইডিঙৰ বেষ্ট পাৰ্ট ৰাইডত যে আমি আহোঁ ট্ৰেভেলিং যে কৰোঁ মোৰ বেষ্ট পাৰ্ট এইটোৱে ভাল লাগে যে একদম অচিনাকি ঠাইত অচিনাকি মানুহৰ লগত কথা পাতি পেলাই খানা খাই বহি যিটো এটা চকুন মিলতা হে না সেইটো মোৰ মানে ৰাইডিঙৰ চবতকৈ বেষ্ট পাৰ্ট লাগে গোটেই ৰাইডিং ডেষ্টিনেশ্যন একো কাম নাই যোনটো য'ত ঠাইত আমি গৈ আছোঁ তাতে গৈ পাইছোঁতো কি আৰু একো নাই কিন্তু জাৰ্ণি কৰি এনেকুৱা অচিনাকি ঠাইত ৰখি খাই এই বস্তুটো মোৰ চবতকৈ বেছি ভাল লাগে এতিয়া ইয়াৰ পৰা যাওঁ দাদা বাই বাই হে ৰাম লাগো এতিয়া আহিবে গুৰুংদাৰ বাইক চলাব গুৰুংদাক পিছফালে বহাব এতিয়া মই আৰামত চ'ল' ৰাইড অকলে চলাম এতিয়া মই যোৱা কিডনেপাৰ টাইপ লাগি আছে খোপা ধৰা মংগন কৈ আছোঁ ৰ'ব আপোনালোকক কেছবিলাক মানে ইয়াৰ পৰা 5 কিলোমিটাৰ গ'লে পাম মংগন বুলি সেইটো মানে লাষ্ট পেট্ৰল পাম্প সেইফালে আৰু পেট্ৰল পাম্প নাপাম আৰু আমি একদম গুৰডুম্বা লেক হওক সেইফালে যিমান জিৰ' যদি যাওঁ সেইফালে পেট্ৰল পাম্প নাপাওঁ মানে লাডাখৰ পেংগং লেকত যে আমি গৈছিলোঁ সেনেকুৱা টাইপে ঘটনাটো সেইফালে মানে আমি আৰু পেট্ৰল পাম্প নাপাওঁ চ' পেট্ৰল যিমানখিনি পাৰোঁ ইয়াতে ফুল কৰি লৈ যাব পাৰে মোৰ আছে এটা কাটাই গৈছে মোৰ ফুলে আছে কাৰণ পাহাৰত ক্লাছ টানি গৈ থাকিলে মাইলেজটো বহুত ভাল পোৱা যায় এতিয়া তাতে মংগন তাতে পেট্ৰল ভৰাই ল'ব লাগিব কাৰণ তাতে লাষ্ট হয় পেট্ৰল পাম্প আৰু ফুল কৰি দিম যিমানখিনি সোমাব কাৰণ ৰিস্ক ল'ব নোৱাৰি আৰু তাৰপিছত 18 কিলোমিটাৰ মংগনৰ পৰা আৰু 13 কিলোমিটাৰ যোৱাৰ পিছত আমি কিবা এটা ঠাই গ'লে দাদা পাহৰি গ'লোঁ সেই ঠাইটোত মানে আমাৰ মেইন পাছ যে আমি বনাইছোঁ গেংটকত সেইবোৰ হ'ব চেকিন আৰু লগতে আৰু এটা কথা কি সেইফালে বটল লৈ যাব নোৱাৰি মানে আমি যিবিলাক যে বটল লৈ যাব পাৰি পানী বটল যিবিলাক যে 10 টকীয়া 20 টকীয়া পানী বটল আমি যে ওৱান টাইম ইউজৰ কাৰণে যে লওঁ সেইবিলাক বটল লগত লৈ যাব নোৱাৰি মই নাকখনত মাফলাৰটো লগাই লওঁ ভিতৰত মাফলাৰটো লগাই লৈছোঁ নহ'লে কি হয় বহুত বেছি ঠাণ্ডা একদম নাকত সোমাই যাব আৰু গ্লাছটো ফুল লগাই ল'লেও মানে ভাল নালাগে কমফৰ্টেবল নালাগে চলাই সেইকাৰণে মই কি কৰিছোঁ যিটো হেলমেটৰ গ্লাছটো আছে চকুটো সৰু গ্লাছটো লগাইছোঁ অকল চকুটো ঢাকাকৈ আৰু লগতে মাফলাৰ এইটো যোনটো কিনিছিলোঁ যে ৰাতিপুৱা সেইটো লগাই লৈছোঁ এতিয়া মজা লাগিব গৰম লাগি আছে এতিয়া মুখখন আৰু ধূলা বালু নোসোমাই ধুনীয়াকৈ এতিয়া কমফৰ্টেবল মানে ফুল কমফৰ্টেবলত বাইক চলাম এতিয়া এই মংগন এইটো ঠাইৰ নাম হ'ল মংগন ইয়াতে পেট্ৰলৰ লিটাৰ এটা ডিজেল হয় পেট্ৰলৰ লিটাৰ এটা কিমানকৈ হয় 97 অ' ভैया क्या भैया
क्या देख रहे हो यार, पेट्रोल में डालो ना। अरे आपको बोल रहा हूँ मैं। हाँ हाँ डालो यार, इतना देरी रुकाता है, क्या कर रहे हो, डालो जल्दी। ইয়াতে এতিয়া আমাৰ হ'ব চেক ইন। এতিয়া আমাৰ ইয়াতে আমি আহি পালোঁ চেক পোষ্টটো। এতিয়া ইয়াতে হ'ব আমাৰ চেক ইন, মানে ডকুমেণ্টছ চেক ইন হ'ব এতিয়া। এই তাতে দেখাব লাগিব ডকুমেণ্টছটো কাৰ লগত আছিলে, আহিব লগত আছে ন। টুং চেক টিকেট পোষ্ট 4000 ফিট, 4000 ফিট এল্টিটিউডত আছোঁ। আৰু টুং চেক পোষ্ট এইখিনি ঠাইৰ নাম। আৰু বিনা অনুমতি পত্ৰ सर মানে क्यामेरा লৈ जान सकिन्न उता। अरू क्यामेरामा युज हुन्छ, अरू क्यामेरा चलाउन सक्छ हो। यो सकिन्न यो सकिँदैन, ला यो चाहिँ ब्यान्ड गरेको छ। सर्कुलर छ, तपाईँलाई पनि नराम्रो हुन्छ, हामीलाई पनि नराम्रो हुन्छ। यो লৈ जान विजिट गरेर रिसिप्ट जहिले फर्किन्छ त्यति बेला नाम मतलब यहाँ राखेर जानुपर्छ। यहीँ राख्नुपर्छ। यो तपाईँले सँगै लानुहोस्। বেয়া ঘটনা এটা হৈ গ'ল। চাওক গোপ্ৰ খুলিলোঁ, ড্ৰোনটো এইফালে লৈ ল'ল। বাকী চব কাহিনী আপোনাৰ হোটেল ৰুমত গৈ কিনে কৈছোঁ, ইয়াতে বেছি ভিডিঅ' নকৰোঁ। চব ঘটনা হৈ গ'ল, টেনশ্যন হৈ গ'ল, বহুত দুখ লাগি গ'ল। উপায় নাই, এতিয়া ইয়াৰ পৰা ফটাফট ওলাওঁ, হোটেলত গৈ কিনে মেইন কাহিনী কৈছোঁ। হা চব হেৰিত যাই কিনে হোটেলত যাই কৈ আছোঁ আপোনালোকক। ডেষ্টিনেশ্যন আজি আমি আহি পাই গ'লোঁ, বাইক এটা থৈছোঁ, এইপিনে বস্তুবিলাক খুলি লৈছোঁ। আৰু এইপিনে আমি যাব লাগিব ওপৰত। আজি ধুনীয়া ঠাইত থাকিম আমি, এইটো আমাৰ লোকেশ্যন। বহুত হাত এনেকৈ কঁপি আছে, বহুত বেছি ঠাণ্ডা। জাষ্ট আহি পালোঁ ৰুম, আহি পোৱাৰ লগে লগে আমাক চাহ দিলে। মানে এইটো মানে হোটেল নহয়, এইটো আমি এতিয়া বৰ্তমান আছোঁ হোম ষ্টে। এটা ৰুমতে আমি গোটেইকেইটাই থাকিম। পাৰ পাৰ্চন 500 টকাকৈ কৈছে, লগতে আমাক খানাও ফ্ৰী দিব। এতিয়া চাহ যেনেকৈ দিলে, ৰাতি খানা ভাত চাত দিব। এইটো যদি দিয়ে মই লাষ্টত দেখাম। আৰু বহুত আজি অৱস্থা বেয়া হৈ গ'ল, দিনো বেয়া হ'ল। মানে লাষ্ট য'ত আমাৰ চেক ইন কৰিছিলে, লাষ্ট য'ত আমাৰ চেক ইন মই যে দেখাইছিলোঁ ফুটেজটো, তাতে মানে গোপ্ৰ লগোৱা আছিল। গোপ্ৰ লগাওঁতে তেওঁলোকে ক'লে যে গোপ্ৰটো আজিকালি মানে নতুন নিয়ম ওলাইছে। এইফালে চাইনা বৰ্ডাৰ আপোনালোকে জানে, সেইটো কাৰণে বহুত নিয়ম ওলাইছে। মানে গোপ্ৰটো আনিব পাৰি, কিন্তু কিছুমান ঠাইত মানে এলাও একদম নাই। সেইকাৰণে মানে তাহাঁতে কয় গোপ্ৰ খুলি পেলাই যাওঁ। মানে আৰ্মি এৰিয়াবিলাক আছে, কিছুমান ৰেষ্ট্ৰিক্টেড এৰিয়া আছে, তাতে আপুনি এইবিলাক ভিডিঅ' চিডিঅ' কৰিব নোৱাৰে। তো আমি ক'লোঁ যে আমি এনেকুৱা আৰ্মি এৰিয়া বা এনেকুৱা ক'তো নবনাওঁ, খালি আমি বৰফৰ মাজত গৈ অকণমান ভিডিঅ' বনাম, সেইখিনিয়ে বুলি কৈ কিনে কোৱাৰ কাৰণে পিছত আমাক গোপ্ৰ আনিব দিলে। তাৰ লগতে তেওঁলোকে ক'লে যে ড্ৰোন চ্ৰোন আছে নেকি। আমি ক'ব পাৰিলোঁ হয় যে ড্ৰোন নাই, আমি মনে মনে লৈ পাৰিলোঁ। এনেই মই ড্ৰোন শ্বট আপোনালোকক দেখুৱাই নাই, মই ড্ৰোন উৰুৱাই নাই এইফালে পাহাৰত। এনে আজিকালি ড্ৰোন উৰাব ভয় লাগে, বতৰটা বহুত দি থাকে। তাৰপিছত তেওঁলোকক আমি ক'লোঁ যে ড্ৰোন আছে, কিন্তু আমি নুৰাওঁ। চ' তাহাঁতে ক'লে যে পুলিচকেইটা বহুত বেছি ভাল আছিল, গোটেই আমি ভালকৈ ক'লে যদি সেইফালে যদি গুৰুটুম্বা লেকৰ ফালে এইফালে চাইনা বৰ্ডাৰৰ ফালে যদি বাইচান্স চেক ইনত যদি ড্ৰোন পায়, উৰাও পিছৰ কথা, বাইচান্স যদি চেক ইনত ড্ৰোনটো পায়, তেনেহ'লে তাহাঁতে ৰাখি দিব, চিজ কৰি দিব। সেইকাৰণে ইমান ৰিস্ক লোৱা নাই। য'ত আমাৰ চেক ইন হৈছিল তাতে আমি ড্ৰোন ৰাখি দিছোঁ। আৰু এখন ৰিচিপ্ট দিছে, যোনখন ৰিচিপ্ট মই আপোনাক দেখাই আছোঁ, এক ছেকেণ্ড। এখন ৰিচিপ্ট দিছে, তেওঁলোকৰ চাইন। এইটো এইটো টং কেম্প, এইটো নৰ্থ ছিকিমৰ, এইবিলাক ৰিচিপ্ট দিছে এখন। এই ৰিচিপ্টটো দি তাতে বঢ়িয়াকৈ ৰাখি দিছে হেৰিখিনি, ড্ৰোনটো তাতে ৰাখি দিছে ৰিচিপ্টটো দি পেলাই। এতিয়া আমি যেতিয়া ৰিটাৰ্ণ যাম পৰহি দিনা, তাৰপিছতে আমি ড্ৰোনটো পাম। সেইটো এটা বেয়া লাগিল, মনটো বেয়া লাগিছে। ড্ৰোনটো মই ভাবিছিলোঁ ধুনীয়াকৈ বৰফৰ মাজত অকণমান ড্ৰোন উৰাম, যেনেকৈ লাডাখত উঠাইছিলোঁ, কিন্তু একো নাই। ভালে ভালে বস্তুটো আমি খালি যোৱাৰ টাইমত পালে হ'ল। তেওঁলোকে কৈছে একো টেনশ্যন ল'ব নালাগে, আমি বঢ়িয়াকৈ দি দিম। এতিয়া গোপ্ৰটো যেনেকৈ আমি খুলি পেলাই লৈ আহিলোঁ, তেতিয়া এতিয়া আমি কালি যিটো আমি যাত্ৰা কৰিম, গোপ্ৰ শ্বট আপোনালোকে ইমান দেখা নাপাব। খালি কিছুমান ঠাইতহে আমি গোপ্ৰ ইউজ কৰিব পাৰিম, নহ'লে এইফালে গোটেই আৰ্মি কেম্প হয়, গোপ্ৰ ইউজ কৰিব নোৱাৰিম। আপোনালোককো কৈ থৈ দিলোঁ, যদি আপোনালোকে কেতিয়াবা প্লেন কৰি আছে এইফালে আহা, গোপ্ৰ যদি লৈও আহে, চেক পোষ্টবিলাকত গোপ্ৰ সদায় খুলিব, সেইবিলাকত গোপ্ৰ দি শ্বুটিং নকৰিব। আৰু লগতে ড্ৰোনটো লৈ নাহিবই, আজিকালি ড্ৰোনটো এনেও বহুত বেছি ৰিস্ক হৈ গৈছে। চ' এইটো ভিডিঅ'টো ইয়াতে শেষ কৰোঁ। যদি ভিডিঅ'টো চাই ভাল পায় লাইক কৰিব, যদি নতুন ছাবস্ক্ৰাইব কৰিব। চাহ আমি খাই লওঁ গৰম গৰম। লগ পাম নেক্সট ব্লগত। টিল দেন টাটা, বাই বাই ভিডিঅ' কৰি আছিলে। বাই বাই। এতিয়া আমি ইয়াতে দুজন ওপৰত থাকিব, বাকী আমি 3জন বঢ়িয়াকৈ তলত থাকিম মজাকৈ। বঢ়িয়া। কেনেকুৱা লাগিছে? জিলমিল থাকে, ৱাৰ্ণে দিলোঁ। কেনেকুৱা? হা? আৰু এতিয়া আমি চাহ পানী খালোঁ, এতিয়া আমি অলপমান তলত যাওঁ, জুচ আনিব যাওঁ। কিবা গুৰুন্দা কি জুচ খাব আপুনি? কিবা হা?
গুৰুংদাৰ কাৰণে জুচ আনিব যাওঁ গুৰুংদা বোলে জুচ খাই মোৰ কাৰণে কিবা আনিলে হ'ল কেপ্ৰিকানো